আজি বনাব লৈছোঁ পানীলাও আৰু মাছৰ সৈতে এখন ধুনীয়া সোৱাদযুক্ত খাৰৰ আঞ্জা। অসমীয়া থলুৱা খাদ্য বুলিয়ে ক'ব পাৰি। পেটৰ বাবে খুব ভাল, গৰম দিনত খাই থাকিব লাগে মাজে সময়ে। আহকচোন খুব সহজ পদ্ধতিৰে বনাই দেখুৱাম। আৰু এইফালে কেৰাহীটো পাতি মই এতিয়া দি দিলোঁ মিঠাতেল অকণমান, বিশেষ নালাগে, কমকৈ হ'লে হয়। আৰু ইয়াতে দিলোঁ মই কেঁচা জলকীয়া, আৰু এইখিনি গৰম হ'ব দি দিলোঁ মই এতিয়া পানীলাওখিনি। বৰ বেছি মছলা পাতিৰ প্ৰয়োজন নাই। আৰু কেৰাহীটো ক'লা বুলি আপোনালোকে যি টি নক'ব, কাৰণ যিহেতু আমি জুইতে বনাওঁ সদায়, আৰু এতিয়াও জুইতে বনাই আছোঁ। সেই কেৰাহীটো অলপ ক'লা দেখিছে। আৰু এইফালে ধুনীয়াকৈ মই এইখিনি লৰাই আছোঁ, পূৰা পানীখিনি ওলাব দিব লাগিব। আৰু ইয়াতে দি দিলোঁ মই এতিয়া সোৱাদ অনুসৰি নিমখ, আপোনালোকৰ যিমান পৰিমাণৰ লাগে দি ল'ব। আৰু নিমখ দিলে আচলতে সোনকালে সিজেও। আৰু নিমখখিনি দি ধুনীয়াকৈ লৰাই আছোঁ, আৰু ধুনীয়াকৈ লৰাই থাকিব লাগিব। আৰু ইয়াতে দিছোঁ মই এতিয়া কলাখাৰ 2 চামুচমান, যিহেতু পানীলাও মই অলপেই লৈছিলোঁ, সেয়ে 2 চামুচ কলাখাৰ দি দিছোঁ। আৰু এইখিনি ধুনীয়াকৈ লৰাব লাগিব, এইখিনিয়ে মেইন বস্তু হয়। আৰু ইয়াতে দি দিলোঁ অকণমান মই পিচি লোৱা আদা, ইয়াৰে মেইন মছলাটো আদায়ে হয়। আৰু